নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ ব্লগ বাহিৰ স্পৃহালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আন এটা ৰেচিপি লৈ আপোনালোকৰ কাষলৈ আহিলোঁ। কলপচলাৰ এটা সাধাৰণ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। এয়া মই লৈ লৈছোঁ পচলা, এইখিনি মই সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ পচলাখিনি, আৰু লগতে ডিম এড কৰিম যিহেতু সেইকাৰণে এয়া ডিম দুটা লৈ লৈছোঁ মই। এয়াৰ লগত আছে সয়াবিন আৰু অলপমান আলু, তেজপাত, আদা নহৰু পেষ্ট, এয়া অলপ পাঁচফোৰণ, বিলাহী এটা কাটি লৈছোঁ মই দীঘল দীঘলকৈ, আৰু এয়া জলকীয়া দুটা আপোনালোকৰ টেষ্ট অনুসৰি ল'ব। এয়া পিঁয়াজ এটা মই দীঘল দীঘলকৈ কাটি লৈছোঁ। তাতে মই ডিম দুটা দি দিলোঁ, তাৰপিছত গৰম হ'ল ডিম দুটা দি দিছোঁ। ইয়াতে অলপ মই নিমখ হালধি সানি দিছিলোঁ ডিমকেইটাত, যাতে ভিতৰলৈ নিমখ হালধিটো ভালকৈ সোমাই যায়। এইকেইটা মই ফ্ৰাই কৰি লৈছোঁ। এয়া ডিমকেইটা ফ্ৰাই হৈ গ'ল যিহেতু, ডিমকেইটা ইয়াৰ পৰা উঠাই থৈ লওঁ। এতিয়া মই তেলত দিম দুটামান পাঁচফোৰণকেইটা এতিয়া ফুটি আহিছে যিহেতু, দেখিছে আপোনালোকে ধুনীয়াকৈ ফুটি আহিছে। এতিয়া মই ইয়াতে দি দিছোঁ তেজপাতকেইটা। এতিয়া মই ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ আৰু অলপ সময়ৰ কাৰণে লৰাই দিছোঁ। আৰু লগতে মই অকণমান নিমখ দি দিম, যিহেতু মই আগতেও আপোনালোকক মোৰ ৰেচিপি এটাত কৈছিলোঁ, মই নিমখটো আগতীয়াকৈ অলপ দিওঁ যাতে পিঁয়াজখিনিত নিমখটো ভালকৈ সোমাই যায়। এতিয়া মই ইয়াতে এড কৰিম আদা নহৰু পেষ্টখিনি, আৰু এয়াও মই লৰাই দিছোঁ ভালকৈ। আদা নহৰুখিনি অলপ ভালকৈ হৈ যোৱাৰ পিছতে মই দি দিছোঁ কাটি ৰখা বিলাহীখিনি, আৰু লগতে দি দিম মই কাটি ৰখা জলকীয়াকেইটা। তাৰপিছত অলপ সময় এইখিনি মই গেছটো কম কৰি মই ভালকৈ এইখিনি অলপ সময় সিজিব দিম। এইখিনি মই অলপ সময় ঢাকি ৰাখিছিলোঁ, হৈ গৈছে এয়া হৈ গৈছে। মই আলুখিনি দিব পৰা হৈছোঁ। ইয়াতে মই এয়া এড কৰি দিছোঁ কাটি ৰখা আলুখিনি, আৰু লগতে দি দিছোঁ চয়াবিনখিনি। এইখিনিত যিহেতু ভালকৈ সিজিব লাগিব, আলুখিনি সিজোতে অলপ টাইম ল'ব, সেইকাৰণে মই আগতে অলপ এড কৰি দিছোঁ। পচলাখিনি অলপ দেৰিকৈ দিম মই। এতিয়া মই চব্জিখিনিৰ জোখেৰে নিমখ দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিব, আপোনালোকে যিমান খাই ভাল পায় সিমানটো নিমখ দিব। আৰু এয়া অলপমান দি দিছোঁ মই হালধি। এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি লৈ মই অলপ সময়ৰ কাৰণে ঢাকি ৰাখি এইখিনি অলপ আধা সিজা হৈ গৈছে আলুখিনি। এতিয়া মই পচলাখিনিও দি দিম ইয়াতে, যিহেতু পচলাখিনি সিজোতেও অলপ সময় লয়, সেয়েহে পচলাখিনি মই দি দিছোঁ। এয়া পচলাখিনি দি এইখিনি ভালকৈ মিক্স কৰি দিম। এইখিনি মই এতিয়া অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিম, এতিয়া ভালকৈ এইখিনি অলপমান সিজি যাওক। এয়া ভাল হৈ গৈছে, সিজি গৈছে পচলাখিনি, আলুখিনিও সিজি আহিছে যিহেতু। এয়া চাওঁ, এয়া আলু সিজি গ'ল, এইটো সিজি গৈছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা ডিমকেইটা দি দিছোঁ। মই ভালকৈ মিলাই লৈছোঁ ডিমকেইটা দি লৈ, আৰু অলপ সময় যিহেতু সিজিব লাগিব, আৰু মই অলপমান ইয়াতে পানী এড কৰিম। এতিয়া মই পানী অলপ এড কৰি দিম ইয়াতে সময়ৰ কাৰণে, ঢাকি ৰাখিম ভালকৈ হ'বৰ কাৰণে। পচলাখিনি ৰেডি হৈ গ'ল। এয়া ৰেডি হৈ গ'ল পচলাখিনি, চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে। এয়া খাবলৈ বহুত টেষ্টি হয়, আৰু খালে বহুত ভালো হয়। পচলা আমাৰ হেল্থৰ কাৰণে বহুত ভাল হয়, বহুতে নিউট্ৰিশ্যন আছে এইখিনিত। আশা কৰোঁ মোৰ ভিডিঅ'টোৰ পৰা লাভৱান হ'ব, আৰু এনেদৰে আৰু সুন্দৰ সুন্দৰ ৰেচিপিজবোৰ শ্বেয়াৰ কৰি থাকিবলৈ মোক উৎসাহ যোগাবলৈ নাপাহৰিব। মোৰ ব্লগটোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।